আমাৰ দিছপুৰ চলৰ যিটো যাত্ৰা যোৱা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে। গোসাইগাঁও, ইয়াৰ পিছত পৰ্বতজোৰা, ইয়াৰ পিছত আমাৰ কোকৰাঝাৰৰ পিছত খাজলগাঁৱৰ পিছত বিজনীৰ পিছত আমি আকৌ চালবাৰী আৰু মুছলপুৰ কৰিলে আজি ওদালগুৰি আৰু তামোলপুৰ, অহাকালি ভেৰগাঁও লাষ্ট। আৰু ইয়াৰ পিছত আমাৰ বহুত কাৰ্যসূচী আছে। আমাৰ 9 তাৰিখত PMB মিটিং হ'ব আৰু আমি যিটো উদ্দেশ্য লৈ পেলাই দিছপুৰ চলো যাত্ৰা হৈছে সেইটো পুৰা ছাকচেছফুল। অকল অহাকালি ভেৰগাঁও আছে, ভেৰগাঁও নিশ্চয় ভাল হ'ব ভেৰগাঁও। আৰু আমাৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি পেলাই শান্তি বজাই ৰখা, সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই এই অঞ্চলত উন্নয়নৰ কাম কৰা, সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই অঞ্চলত একতা বজাই ৰখা, এইবিলাক আমাৰ দিছপুৰ জল যাত্ৰাৰ মেইন উদ্দেশ্য। আৰু দিছপুৰত আমাৰ হ'ল BTC অঞ্চলত 15টা ছিট আছে। NDA হিচাপে আমি 15টা ছিটটো 15টা পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব NDA হিচাপে। কিন্তু আজিৰ দিনত হয়তো সুধি আছে কোনোবা যে BPF হিচাপে কিমান ছিট পাব, এইবিলাক কথা নহয়। আমি NDA হিচাপে আমি 15টা ছিটৰ 15টাও পঠাই দিম। আৰু BPF দল হিচাপে যেহেতু আমি NDAত আছে, BTC বাহিৰতো বহুত সমস্যা আছে, এইবিলাকক জিকাবৰ কাৰণে মই যিখিনি কাম কৰিব লাগে সেইটো কৰি আছোঁ আৰু কৰি দিম। মুখ্যমন্ত্ৰী খাম্পা বৰগিয়াৰী চন্দ্ৰমৰম আহিব আপোনাৰ লাগে যদি লৈ যা। প্ৰাইম মিনিষ্টাৰ এনে নাহে। আমি বাৰে বাৰে কৈছোঁ, যিমান ৰেলী হৈছে মই সকলো জাতি জনগোষ্ঠীকে আমি আদৰণি জনাইছোঁ, ৱেলকাম কৰিবৰ কাৰণে আহক, চবে ওলাই আহক। নিশ্চয় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই আমাৰ BTC বাকী ৰাইজৰ কাৰণে কিবা একটা উপহাৰ দি যাব। সেইকাৰণে সকলো শ্ৰেণী সকলো জাতি জনগোষ্ঠীক আমি ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যে চবে ওলাই আহক, আমি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াক আমি আদৰিব লাগে। বিক্ৰী কৰি না যোনে বিক্ৰী কৰিব ইহঁতে ক'ব চিলিণ্ডাৰ দাম দিছে, মই দোকানদাৰৰ নহয় কিবা নহয়। এইবিলাক UPPL খেলে না BJP খেলে না কংগ্ৰেছ খেলে, এইবিলাক মোক সুধিব নালাগে। BPF খেলে না নেখেলে সেইটো 11 মুঠতে 16 তাৰিখলৈকে হেলিকপ্টাৰ এক সপ্তাহ আগতে আহিছে। নাই আজি আহিছে। তাৰমানে ইহঁতে কথাটো হ'ল, ইহঁতে মই মাথা আগতে এডভান্স আহিছে। মোক লাগে যেতিয়া নেকি ইলেকশ্যন ঘোষণা হ'ব, 16 তাৰিখত ঘোষণা হ'ব, তেতিয়াৰ পৰা মই বিচাৰিছিল। কিন্তু ইহঁতে বিৰাট হেলিকপ্টাৰ নাই এতিয়া। চবে কয় মোক লৈ যা। আপোনালোকে এই তামোলপুৰত একবাৰ যাওকচোন, এই টোটো ড্ৰাইভাৰবিলাক কেনেকুৱা মাতে, এই দাদা মোৰ ওচৰত আহক, মই লৈ যাম। চবে কয় 10 টকা য'ত ভাড়া লয় ইয়াত আপুনি 5 টকাৰ পৰা উঠিব পাৰিব। ময়ো এনেকুৱা লাগছি, য'ত মানে 100 টকা ভাড়া লয় ইয়াত মই 50 টকাত পাইছে। ফাইনেল পৰ্যায়ত আহক নাই, কিন্তু NDA হোৱাটো 100% এইটো হৈ গ'ল। আমাৰ অহা 9 তাৰিখত PMB মিটিং হ'ব। ইয়াৰ পিছত CWC 11 তাৰিখত হ'ব পাছ। তেতিয়া আমি গম পাম। আমাৰ মাজত আলোচনাটো এতিয়াও চলি আছে। হয়, আমিও শুনিছোঁ 4টা 5টা বা 3টা 10টা এনেকুৱা UPPLতো বিচাৰি আছে, UPPLতো চিট বিচাৰি আছে, আমিও বিচাৰি আছে। তো NDA হিচাপে BPF হিচাপে কিমান চিট পাব সেইটো BJP নেতৃত্ব NDA ইয়াত লগত হ'ব। UPPL হিচাপে কিমান চিট পাব সেইটো UPPLে নিজাববীয়া আলোচনা কৰি ল'ব। এতিয়া AGP হিচাপে কিমান চিট পাব সেইটো BJP নেতৃত্ব লৈ যেটো এইটো আলোচনা চলি আছে। মুঠতে চৰকাৰ NDA হ'ব, সেইটো 100%। প্ৰমোদ বড়ো স্যাৰ কি কয় ৰাজ্যসভাৰ সাংসদ হল, আপোনালোকৰ বিধায়ক ইহঁতৰ কিমান সাংসদ? খালি প্ৰমোদ বড়ো নেকি? ৰংগৰা আছে, MP আছে জয়ন্ত বসুমতাৰী, আৰু এতিয়া আৰু প্ৰমোদ বড়ো গ'ল, আৰু আছে মেলা MP আৰু যাই থাকিব। মুঠতে কাম কৰিলে হ'ল।
MP হিচাপে কাম কৰিলে হ'ল, এইটো আমি কামনা কৰিছোঁ। কিন্তু এইফালে নেশ্যনেল ইণ্টাৰনেশ্যনেল ঘূৰি থাকিলে নহ'ব। তামোল পট পাৰ্টি থাকিব নাই থাকে কি? তামোল পট পাৰ্টি টাউন জিলাত BPF পাৰ্টি থাকিব মানে এইটো মই আজি কেনেকৈ ক'ব পাৰিম? আমাৰ মাজত ফাইনালে হোৱা নাই, মই কেনেকৈ ক'ব পাৰিম? বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাই আছে BPFতো চলাই আছে। আজি মিটিংটো কাৰ? BPFৰ নহয়। আজি মিটিংটো কাৰ? BPFও চলাই আছে, বিজেপিও চেষ্টা কৰিব। মুঠতে এইটো চিট ফাইনেলাইজ হোৱা নাই, হ'ব, সময় আছে। আমি যিমান দূৰ জানো যেনিবা 16 তাৰিখ বা 15 তাৰিখ মানত ইলেকশ্যন ঘোষণা হ'ব বুলি কৈছে। ইয়াৰ পিছত দেখা যাওক। কেতিয়া পাৰ্টি ঘোষণা হ'ব আপোনালোকৰ? ইলেকশ্যন হ'ব বুলি এতিয়াও ঘোষণা হোৱা নাই। কি পাৰ্টিৰ কথা? চন্দন খাম্পা বৰগিয়াৰে আহিল ছাৰ। যেতিয়া ইলেকশ্যন ঘোষণা হ'ব তেতিয়া আমি ক'ম। খাম্পা বৰগিয়াৰে আহিল, চন্দন ব্ৰহ্ম আহিব নহয় ছাৰ? আপোনাৰ লাগে যদি লৈ যা। যিহেতু প্ৰাইম মিনিষ্টাৰ আহিব গতিকে